Hello guys, welcome back to my YouTube channel. তো বহুত দিন মূৰত আপোনালোকক লগ পালোঁ মোটামুটি এসপ্তাহমান হৈছে মই যে ভুটিয়া যে ভিডিঅ'টো এৰিছিলোঁ। তো গাইজ আজি এটা মানে ধুনীয়া ঠাইত এটা লৈ যাম। তো গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো যিবিলাকে নতুন চাই আছে সেইবিলাক কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো অলপ মাৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 3 hours later. A few moments later. তো গাইজ এইটো আমাৰ নগৰপাৰা পাহাৰৰ দলং মানে আগত আমি ইফালে নাওৰে পাৰ হৈছিলোঁ ইয়াৰ পৰা একদম সিটো পাৰলৈ আমি নাওৰে পাৰ হ'ব গৈছিলোঁ। এতিয়া আৰু দলং মোটামুটি 1 কোটি টকামান গৈছে ইয়াত মানে দলংটো বনাব মানে বহুত লম্বাটো দলংটো বহুত লম্বা দলংটো। যেতিয়া শিৱৰাত্ৰি হয় এটা কথা মনত ৰাখিব কিন্তু এই 1 কিলোমিটাৰ হ'ব লাগে 1 কিলোমিটাৰ। চাওক আমাৰ এই পাহাৰটো মানে এইটো পাহাৰ এইটো আমি তাতে যাম আমি একেবাৰে ওপৰত উঠিম এই একেবাৰে ওপৰত উঠিম ওপৰত গম পাব আৰু ওপৰৰ পৰা কিন্তু আপোনালোকক যদি দেখাং একো দেখা নাপাব ওপৰৰ পৰা একো দেখা নাপাব খালি খেতবোৰ আপোনালোকে দেখা পাব খালি খেত। তো গাইজ বহুত ডাঙৰ দলং আমি সিটো পাৰলৈ আপোনালোকক আমি দেখি আছোঁ। তো গাইজ ফাইনেলি আমি আহি গ'লোঁ পাহাৰ এইটো মন্দিৰ আৰু চাওক পাহাৰ ওপৰত উঠি যি ভাল লাগিব আৰু এইটো চাওক বহুত ডাঙৰ পুখুৰী বহুত ডাঙৰ পুখুৰীটো আৰু ইমান ভাল লাগে ইয়াত আহি মানে মনটো পুৰা শান্তি ইয়াত আহিলে এটা শান্তি অনুভৱ হয় আৰু ইয়াত এইটো মানে এই মন্দিৰটোত বহুত ডাঙৰ পূজা শিৱৰাত্ৰি বহুত ডাঙৰকৈ হয়। তো আহি ভাল লাগে। তো ৰাইজ আপোনালোকে মই অনুৰোধ কৰোঁ আপোনালোকে যাতে আহে শিৱৰাত্ৰিত বহুত ভাল লাগি থাকে ভৰি ধুম ৰ। তো গাইজ ভৰি চৰি ধুই ল'ম পিছত আমি মন্দিৰত সেৱা কৰিব যাওঁ। তো গাইজ পাউচা ভৰি চৰি ধুই ল'লোঁ জোতাটো এতিয়া হাতত লৈ যাম জোতাটো এটা নানি পিন্ধো জোতা যোৰা গেটটো খোল বন্ধ আছে নেকি নহয় উপরে দিব জোতাটো ইয়াত থৈ দিলোঁ। তো ফাইনেলি আমি ইয়াত আহি শিৱৰাত্ৰি কিন্তু বহুত ভাল লাগে সিটো শিৱ মন্দিৰ হয় বহুত ভাল লাগি থাকে ইয়াত তাতে আছে কিবা তো কর
ভিতৰত চাওক মন্দিৰ তো এবাৰ আমি পাহাৰৰ ওপৰত যাম ডমৰু এই থাকক নাবাজাবি থাকক এনেকৈ তো পিছৰ ভিউটো আপোনালোকক দেখাই দিওঁ হেল্ল' পিছৰ ভিউখিনি আপোনালোকক মই দেখাই দিম এইটো হ'ল পিছৰ ভিউ এইটো পাহাৰৰ আমি ওপৰত যাম পাহাৰৰ পিছ এইটো মন্দিৰৰ পিছ হেল্ল' তো গাইজ মানে এই মন্দিৰটোৰ কথা আমাৰ আটা আছে আটাক সুধিম তো কেনেকুৱাকৈ মন্দিৰটোৰ তললৈ আহিল খুৰা আটা কিবা কওক না মন্দিৰটোৰ বিষয়ে মন্দিৰটোৰ বিষয়ে মোক সুধিলে কেনেকৈ কমে এইটো আজিৰ মন্দিৰ নহয়তো জানো এইটো যুগ ধৰি ওপৰত আছিল বোলে আমি শুনাহে ওপৰৰ পৰা সেই বুঢ়া এটাই বোলে যাব নোৱাৰে তাৰে কাৰণে মানে মন্দিৰত যে মানে সেৱা ল'ল যে মই আহিব নোৱাৰোঁ যদি কিবা ব্যৱস্থা ল'ল তাৰপিছত যাই সপোন দেখে মন্দিৰটাই তাতে যেতিয়া মন্দিৰৰ ভিতৰত এটা গাৰা আছে তাতে বাঁহৰ চুপা বুলি এটা আছিল তাৰে তলত থাকিব ৰাইজে চাৰোবাগৰ খান্দি দিলে বাঁহ চুপা বাগৰি পৰিব তেনে পাথৰটা ওলাই যাব পাথৰ আছে বিৰাট উচ্চ পাথৰ এটা তাৰে পৰা সেনেকৈ মন্দিৰটো আৱিষ্কাৰ হৈছে এইখিনিহে জানো মানুহৰ মুখত শুনা তো গাইজ যিটো ক'লোঁ আপোনালোকক কথাটো আগতে ক'লোঁ তো কথাটো সঁচাই হয় আটাও সেনেকৈ ক'ল মোৰ নিচিনাকৈ কথাটো সঁচাই চাইছে মানে আমি যে মানে এই মন্দিৰটো মানে বহুত যুগৰ বছৰ আগৰ মন্দিৰ এইটো মানে বুঢ়াটো এতিয়াতো নাই কোনদিনাই মানে স্বৰ্গলৈ গৈছে বহুত দিন হ'ল ঢুকাইছে মানুহজন তো আমি এতিয়া ওপৰলৈ যাম মানে আমি এই পিছফালেদি যাম আমি এতিয়া যাম হা এই পিছফালেদি বঢ়িয়া জাগা আছে এটা মানে চাইছে আপোনালোকে মানে আটাটো ইমান সুন্দৰকৈ কৈ দিল তো গাইজ চাইছে আপোনালোকে চাওক ইমান ধুনীয়া ভিউ আৰু চাওক কিমান দূৰলৈকে মানে পথাৰ কিমান দূৰলৈকে পথাৰ তো গাইজ এইবিলাক যে দেখিছে বালিচৰ এইবিলাকত মানে বহুত পানী থাকে আৰু পানীবিলাক চাই ইমান ধুনীয়া লাগে মানে গা ধুব মন যায় মই তললৈ নুমি আছোঁ আপোনালোকক দেখাই দি আছোঁ তো গাইজ এই চাওক মানে এই চাওক দুনিয়াৰ পাথৰ আছে ইফালে আৰু ইফালে এটা যে এই যে কাচুৰ নিচিনা যে আছিল পাথৰ ইফালে নহয় ৰ ইয়াতে আছিল মোৰ পুৰা মনত আছে ইয়াতে আছিল পুৰা মনত আছে মোৰ তো গাইজ এইবাৰ আমি লাহেকৈ ওপৰলৈ যাওঁ তো মোৰ ভৰিৰ কণ্ডিশ্যন বহুত বেয়া মোৰ তো গাইজ আমি এতিয়া পাহাৰৰ ওপৰত যাই আছোঁ পাহাৰৰ ওপৰত
ভিউটো চালি আপোনালোকক ইমান ভাল লাগিব ভিউটো চালি মানে চাওক আপোনালোকক মানাসত লৈ গৈছিলোঁ তাৰপিছত আৰু ক'ত লৈ গ'লোঁ নহয় সহুৱা লৈ গ'লোঁ 26 জানুৱাৰীৰ দিনা চাওক 26 জানুৱাৰীৰ দিনাখনেই 2 জেগাত ফুৰিলোঁ এটা হ'ল আমাৰ এইচ এছ স্কুলত আৰু এটা হ'ল ক'ত সহুৱাত তো আৰু এটা ভিডিঅ' এৰিলোঁ ভূতৰ চাওক আপোনালোকক মই ইমান ভাল পাওঁ চব ভিডিঅ' থাকোঁ চব আমি মানে বহুত ওপৰত উঠিলোঁ ভৰিৰ অৱস্থা ভৰিৰ কণ্ডিশ্যন বহুত বেয়া তো গাইছ ব'লক মোৰ লগত ইমান এইখিনিতে শেষ নহয় আৰু আছোঁ ওপৰত পাহাৰ বগা ইমান সহজ নহয় বান্দৰেতো 2 ছেকেণ্ডত যাব পাৰে কিন্তু মানুহ যাব নোৱাৰে অসম্ভৱ তো গাইছ আমি মাত্ৰ মাজত আহি পালোঁ আৰু ওপৰত আছে পানীৰ বটলটো ওলা চাওক এই যে ডাঙৰ ডাঙৰ গছবিলাক যে দেখা পাই আছে আপোনালোকে আমি তাতে যাম আমি এই সিদি যাব লাগিব খাই লওঁ 1 মিনিট গাইছ পানীটো খাই লওঁ তো গাইছ পানী চানী খাৱা শেষ হ'ল যাওঁ ৰাস্তা এইটো না চাওক আৰু কিমান যে যাব লাগিব আমি মাজত যাই কিনে অলপ পেকেট লাঞ্চ কৰিম সেইকাৰণে আমি আনিছোঁ এনি টাইম নুডলছ এই যে ভূত দেখা যাওঁতে যে আপোনালোকক যে খুৱাইছিলোঁ নুডলছ তাৰপিছত মুগ ডাল সেইটোতো জানেই আমাৰ অসমৰ ফেভৰেট খাদ্য নুডলছ বাচ্চা जानती है उसका नाम পুৰা একদম হোৱাৰ ফিলিংছটো আহি গৈছে হোৱাত যেনেকৈ জপি লাহে তো গাইছ আৰু আছে বে লাহে ধীৰে আহিবি দে দেখোন গাইছ চাওক ভিউ কৈছিলোঁ নে আপোনালোকক ভিউ চাইছে ভিউ চাওক ভিউ চাওক আৰু তো ওপৰত গ'লেতো আৰু কথাই নাই এইটো মানুহটো যে আহি আছে দেখিছে না দুজন এই চাওক মানুহ দুটা পুতেক দুটা চাইছে ইমান ধুনীয়া চাইছে তো গাইছ ৰখি থাকিলে লাভ নাই যাওঁ তো গাইছ ভিডিঅ'টো লাইক কৰি দিয়ক না প্লিজ কৈ আছোঁ লাইক কৰি দিয়ক ইমান কষ্ট কৰি আছোঁ চাওক এতিয়া যদি কিবা এটা যদি হৈ যায় আৰু আপোনালোকৰ তো গাইছ প্লিজ কৈ আছোঁ লাইক এটা মাৰি দিয়ক আপোনালোকৰ কাৰণে কি হৈছে চাওক ভিউ চাওক আৰু ওপৰততো আছে ভৰি লৰা নাই মৰবি আৰু কি হ'ব অংগ মানে মূৰ্তিবিলাক যেনেকৈ পৰিছিল তো সেনেকৈ বাগৰি পৰি কিনে এটা আনফালে যাব হাত আৰু একফালে যাব মুণ্ডুটো আৰু একফালে যাব গাইছ আমাৰ অৱস্থা বেয়া অৱস্থা
बरसो बरसो बादल तुम्हारी राह सब तक रहे बरसो बरसो बादल तुम्हारी राह सब तक रहे बादल गरजा पानी बरसाए नदियां मचली चली चली बादल गरजा पानी बरसाए नदियां मचली चली चली के ऊपर बरसा पानी आई बत्तियां हरी हरी के ऊपर बरसा पानी आई बत्तियां हरी हरी बरसो बरसो बादल तुम्हारी राह सब तक रहे बरसो बरसो बादल तुम्हारी राह सब तक रहे बरसो बादल बरसो बादल ক'ত আছিল আপোনালোকক দেখাম মন্দিৰটো চাইছে আমি আহিছোঁ ইমান কষ্ট কৰি আৰু যিজন পণ্ডিত আছিল চাওক নহ'লে কিমান কষ্ট কৰিছে এই ওপৰত আহি পূজা দিছিল কিমান কষ্ট কৰিছে সেই পণ্ডিতটোৱে গম পাইছেনে ইমান তেওঁলোকৰ কাৰণে ইমান অসুবিধা হৈছিল গাইজ আমি ওপৰত আহি পেলাই এই খেজুৰ গছ ইটো মানে কি সেই তলৰ পৰা দেখা পোৱা যায় এই গছটো চাইছে এই চাওক প্ৰমাণ চাওক ইটো আছিল চিৰি চাইছে পাথৰবিলাক চাইছে কেনেকুৱা মেইন মন্দিৰটো বোলে ইয়াত আছিল হয় নেকি হয় তো গাইজ চাই বহুত ভাল লাগিল এই চাওক মানে বহুত ভাল লাগিল আমি হিদি ডাঙা এই চাওক চাইছে এই চাওক তো গাইজ আপোনালোকক অল পাহাৰ দেখালোঁ মন্দিৰটো দেখালোঁ এইফালে আটাও আহিছিল আটাও কিবা কিবি কৈ দিলে আপোনালোকক তো গাইজ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো মাৰি দিব মানে পাহৰি যাম তো গাইজ পাহাৰত আহিছোঁ ন সেইকাৰণে পাহৰি যাম তো গাইজ বাই বাই আৰু এসপ্তাহমান হ'ব দেৰি হ'ব মানে আৰু নেক্সট ব্লগ আনিবলৈ তো বাই বাই এটা কথা শিৱৰাত্ৰিৰ এটা ব্লগ থাকিব শিৱৰাত্ৰিৰ এটা ব্লগ থাকিব তো শিৱৰাত্ৰি কিন্তু আপোনালোকে আহিব শিৱৰাত্ৰিত তো গাইজ বাই বাই